নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ দ্বিতীয় চেনেল ডিসকভাৰ লাইভ আসামলৈ নতুনকৈ আহিছে যদি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টোত এতিয়া এটা লাইক কৰি দিব কাৰণ আপোনালোকৰ এটা লাইকে মোক বেলেগ একো নিদিলে উৎসাহিত কৰে মানে মনটো ভাল লাগে আৰু কাৰোবাৰ মনটো ভাল লগাবলৈ আপোনালোকে এটা লাইক কৰিব লাগে আৰু যি কি নহওক আজি এটা স্পেশাল ভিডিঅ' আপোনালোকলৈ লৈ আহিছো অলপ চলপ ব্লগিঙৰ মাজেৰে যেহেতু লকডাউন গতিকে ক'তো ওলাই যাব নোৱাৰো তো বহুতৰ ঘৰত চাগে এনেকুৱা হয় ন যে যেতিয়া এহাজৰ বাবে ভাত বনোৱা হয় তাৰে কেইটামান ভাত হলেও কেতিয়াবা থাকি যায় কেতিয়াবা বাৰু নাথাকে কিন্তু কেতিয়াবা থাকি যায় আৰু অলপমান কেতিয়াবা যদি হৰহিয়াকে থাকি যায় তো সেই ভাতখিনি পিছত খাবলৈও কেতিয়াবা ভাল নালাগে আৰু কাবাক দিবলৈ ভাল নালাগে কেতিয়াবা পেলাই দিব লগা হৈ যায় তো মই আজি আপোনালোকক এনেকুৱা এটা স্পেশাল মানে পকৰি বনোৱা ষ্টাইল দেখাম যেটো থ্ৰুৱেদি আপোনালোকে সেই পুৰণা ভাতখিনি যিখিনি দুপৰীয়া বনাইছিলে বা ৰাতি খাবলৈ নহল বা ৰাতিপুৱা বনোৱা আছিলে থাকি গল তো সেই ভাতখিনি আপোনালোকে খুব সুন্দৰকৈ কেনেকৈ তাৰ পৰা পকৰি বনাব পাৰিব আৰু খাব পাৰিব টেষ্টি পকৰি বনাই হেতু মই আজি আপোনালোকক দেখাই দিম তো ভিডিঅ'টো কন্টিনিউয়াছলি চাই থাকক তো তাৰ কাৰণে কি লৈছে এইখিনি ধুনীয়াকৈ সৰুকৈ পিয়াজ কাটি লোৱা হৈছে তাৰ পিছতে এইখিনি চাট মছলা তাৰপিছতে নিমখ এটো কি হয় মান ধনিয়া এটো মান ধনিয়া তাৰপিছতে এটো জিৰা এটো জিৰা পাউডাৰ হালধি ৰসুন আদা পেষ্ট কৰি লৈছে আৰু এটো ধনিয়া পাউডাৰ এইখিনি বস্তু আৰু হৈ গ'ল এইখিনি ভাত কেতিয়া বনোৱা আছিল এখিনি ৰাতিপুৱা বনোৱা এইখিনি তাৰ মানে ৰাতিপুৱা বনোৱা ভাতখিনি যেটো থাকি গ'ল তেতিয়ালে এইখিনি এতিয়া ইয়াতে অকমান পানী দি আছে ন পানী দিয়া নাই পানী নাই দিয়া নি ভাঙিছেহে মানে এইখিনি পানী দি পেলাই বেচন 3 চামুচ তাতে বেচন 3 চামুচ দিব লাগিব এনেকৈ বেচন 3 চামুচ দি মিহলাই ল'ব লাগিব মানে প্ৰথমতে ভাতখিনি ভাঙি ল'ব লাগিব ভাঙি ল'লে বেচন 3 চামুচ দি পেলাই খিনি পুৰা মিক্স এই গৰাকী হ'ল বনাই থকা মানুহগৰাকী আৰু গোটেই দিনটো জাকেটাকে গালি ফাৰি পোৱা মানুহখিনি চাওঁ মুখখন দেখাই দিয়া ফেলি তাৰপিছতে এইখিনি ৰেডি কৰি ল'ব প্ৰথমতে তাৰপিছত সেইখিনি ৰেডি কৰি ল'ব তাৰপিছতে এইখিনি প্লেটত যিখিনি বস্তু আছিলে সেইখিনি গোটেইখিনি ইয়াত ঢালি পুৰা ধুনীয়াকৈ একদম মানে মিক্স কৰিব লাগিব তাৰপিছত পুৰা ধুনীয়াকৈ সানি দিব লাগিব এইখিনি আচলতে কি হৈছে আজি বস্তুটো ফাৰ্ষ্ট টাইম বনিব মানে হয়নে প্ৰথমতে ফাৰ্ষ্ট টাইম বনিব বনাই আমি খাই চাই লওঁ এনেও ভাল হোৱাটো চিয়'ৰ তাৰপিছতে আপোনালোকক কৈ দিম টেষ্টটো কেনেকুৱা হয় ঘৰত টেষ্ট কৰিব আপোনালোকে যদি অলৰেডি বনাব জানে বা কোনোবাই বনাই খাইছে পুৰণা ৰৈ যোৱা ভাতৰ পৰা পকৰি বনাই পেলাই তেনেহ'লে তলত এতিয়াই কমেণ্ট কৰক এই ভিডিঅ'টো চাই থকা সময়তে আৰু বন্ধুসকল আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ যিসকলে মোৰ ভিডিঅ' বৰ্তমান চাই আছে বা চাই থাকে কাৰণ আমাৰ যিটো মইনাপৰীয়া ব্লগ আছিল মানে যোৰহাট ডিষ্ট্ৰিক্টৰ মইনাপৰীয়া যিটো নামঘৰ আছিল সেইটো নামঘৰলৈ যোৱাৰ যিটো আমাৰ ব্লগ আছিল ভিডিঅ' আছিল সেইটো মানে 1,50,000 মানে 1.5 লাখ মানুহৰ ভিউজ পাইছোঁ তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল সকলোলৈ যিসকলে এই ভিডিঅ'টো চালে আৰু আপোনালোকে যদি বৰ্তমানলৈকে এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনতে লিংক পাব বা চেনেলত গৈও চাব পাৰিব বেছি ভিডিঅ' মোৰ আপলোড নাই বাৰু মইনাপৰীয়া নামঘৰলৈ যোৱা এটা ভিডিঅ' আছে সেইটো চাই ল'ব অলমষ্ট সেইটো 1.5 লাখ ভিউজ অলৰেডি পাৰ হৈছে হয়তো আৰু ভিউজ পাম বুলি আপোনালোকলৈ আশা থাকিল আৰু এনেদৰে আপোনালোকে মোৰ বাকী ভিডিঅ'বিলাকো চাই যাব বুলি আশা কৰিলোঁ আৰু এটা বস্তু আপোনালোকক এইখিনিতে দেখাই দিছোঁ নাহৰ গছটো আজিকালি বহুত জেগাত পাবলৈ নাইকিয়া হ'ল আৰু দেখিবলৈ নাইকিয়া হ'ল কিন্তু বৰ্তমান চাওক ইয়াতে আপোনাৰ নাহৰ গছ এজোপা দেখাম মই আপোনালোকক ইয়াৰ ঘৰতে আছে এইটো নাহৰ ফুল ফুলিছে অলৰেডি ফুলিছিলে কিন্তু বৰষুণত বহুত নাইকিয়া হৈ গ'ল মই আপোনালোকক ওচৰলৈকে যিমান পাৰোঁ ওপৰলৈকে দেখাবৰ কাৰণে চেষ্টা কৰিম চাওক বহুত সুন্দৰ লাগে ফুলপাহ এইপাহ চাওক একেবাৰে ওপৰত আছে এইটো চাওক আৰু গন্ধটো বহুত ধুনীয়া বহুত মানে চেণ্টটো ক'বই নালাগে আৰু ফুলি আছে অলপ চলপ এইপাহে হৈ গ'ল নাহৰ ফুল আৰু এইখিনিয়ে নাহৰৰ পাত যিটোক লৈ পেলাই বহুত বিহু গানো অলৰেডি ওলাই গৈছে অসমীয়াত খুব সুন্দৰ মানে আৰু কিনাৰতে আছে এইজোপা গোলাপৰ বাৰু যেনেকৈ নহওক কলিটো মেলিছেহে এইজোপাই সেই নাহৰৰ পাত বহুতে বিচাৰি ফুৰে মানে সেইটো সময়ত খোপাত গুজি পেলাই ফটো মাৰিবৰ কাৰণে বিহুত নাচিবৰ কাৰণে আৰু চবৰ ঘৰত নাই তো ইয়াত আছে কাৰণে দেখাই দিলোঁ আৰু এইখিনি পেষ্টখিনি অলমষ্ট হৈ গৈছেগৈ আৰু কৰি আছে আৰু অলপমান কৰিব লাগিব ন
মানে কিমান পুৰা কোমল হ'বই লাগিব নেকি? কোমল ভাতবোৰ ভাঙিব লাগিব। অঁ তাৰমানে যেতিয়ালৈকে ভাতবোৰ ভাগি নাযায় মানে পিঠা নিচিনা হৈ নাযায় তেতিয়ালৈকে আপোনালোকে এইটো মঠিয়ে থাকিব লাগিব। তাৰমানে পকৰি হ'বতো, পকৰি বনাবলৈ ল'লে বস্তুটো কেনেকুৱা হয় আৰু সেই তেনেকুৱা হৈ নোযোৱালৈকে কৰিয়ে থাকিব লাগিব। এয়া হৈ গ'ল আমাৰ এনাই বহি বহি কমেণ্ট দি থাকে আজিকালি। ওলাই যাবলৈ মানে কি গেটখনতে তলা এটা লাগি আছে, লকডাউনৰ কাৰণে মানে কি গেটত তলা লগাই থোৱা আছে। তেওঁ কি কৰিছে, ওলাই যাব লাগে মানে মই যেতিয়া চাবিটো মাৰি থৈ আহিছোঁ তেওঁ কৈছে কেলেনো মাৰিব লাগে, কোননো আহিব? মই বোলো কেলে লাগে? তেওঁ কৈছে কি নহয় ৰাস্তাটোৱে দেখিবলৈ নোপালো। মই বোলো সোমাই অহা নালাগে লকডাউনত যাব। ঘূৰি ফুৰে মানে গোটেই গাঁওখনত ইফালে বা সিফালে। এতিয়া লকডাউন যে বিৰাট অশান্তি পাইছে। তেনে হাঁহি আছে। কেৰম খেলে মাজে মাজে, কেৰমখন আপোনালোকে মোৰ নেক্সট আগৰ ভিডিঅ'টোত হয়তো দেখিছেই। হৈছেগৈ। আৰু এইগৰাকী হৈ গ'ল আমাৰ বাইদেউ। খুব চেষ্টা কৰিছে শ্লিম ফিগাৰ বনাবলৈ, কিন্তু নহৈছে, গোটা আলুটোৰ নিচিনা হৈ গৈ আছে। ক'ত পলাইছে? এফালে আহ। সেই যে মা খাবি বুলি কৈ পলাইছে। এইফালে চাই দে আকৌ, কিবা এটা কৈ দে। কিবা এটা কৈ দে কৈছো, এক্টিঙে দেখাইছে এনেকে। খুব ধুনীয়া ধুনীয়া কবিতা লিখিছিলে আগতে, আজিকালি লিখে নাই নাজানো। আগতে কবিতাৰ মানে ডাঙৰ কিতাপ এখনেই আছিলে। কিতাপ মানে কি আৰু নিজে লিখা। আজিকালি লিখনে ঐ? কবিতা লিখনে আজিকালি? লিখো কেতিয়াবা কেতিয়াবা। লিখে গাই দিবি নি এটা? নাগাওঁ। দুলাইন গাই দে আকৌ। দুলাইন গাই দে। সেইটো ভিডিঅ' পিছত কৰিবি। সেইটো ভিডিঅ' পিছত কৰিব লাগিব বোলে। ঠিক আছে, সেইখিনি হৈছেগৈ আৰু কুকিঙৰ ভিডিঅ'টো চাবৰ কাৰণে। চ' বন্ধুসকল আৰু এটা বস্তু আপোনালোকক দেখাম। কেৰাহীখন অলৰেডি পতা হৈ গ'ল বনাবৰ কাৰণে। ঠিক আছে, তাতে তেল দিয়া হৈ গ'ল। তেল এখন কি তেল দিছ? ৰিফাইন তেলে দিব লাগিব। এইটো চাওক, এইটো কাৰেণ্টৰ হিটাৰত বনোৱা। এইটো বহুত আগতে মানুহবোৰে ইউজ কৰিছিলে, হয়তো এতিয়াও কাৰোবাৰ কাৰোবাৰ ঘৰত আছে। এইটো ছুইচ, এইটো অন কৰি দিয়াৰ লগে লগে সেইটো গৰম হৈ যায় আৰু গেছৰ নিচিনা জুইৰ নিচিনা কাম কৰে। তো কাৰ কাৰ ঘৰত আছে আপোনালোকে এতিয়াই কমেণ্ট কৰি লগালগ জনাওক, নাপাহৰিবই। এইখিনি যেতিয়া সম্পূৰ্ণ মানে মিক্স হৈ যাব, মিক্স হৈ যোৱাৰ পিছতে এনেকৈ আপোনালোকে এইটো ডিজাইন কৰি কৰি পেলাই মানে গোলো কৰিব পাৰে বা এনেকুৱা পিঠা নিচিনাও কৰিব পাৰে। তেনেকৈ বনাই বনাই আপোনালোকে থৈ ল'ব। যেনেকৈ ভাল লাগে আৰু যাৰ যিটো ডিজাইন ভাল লাগে। এইটো চেপেটা কৰি দিছ নেকি? এইটোতো চেপেটাই কৰি দিছে। চ' ফাইনেলি বনাব পৰা হৈ গ'ল। তেলত দি দিয়ক তেনেকৈ এটা এটাকৈ, যেটা ধৰে আৰু আপোনালোকৰ কেৰাহীখন যদি ডাঙৰ তেতিয়া বেছিকৈ দিব পাৰিব, যদি সৰু তেতিয়া কমকৈ দিব পাৰিব। আৰু এইটো তেনেদৰে দি পেলাই লাহে লাহে লুটিয়াই দিয়ক এনেকৈ। আৰু এইটো আচলতে অলপমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব ইয়াক, মানে লুটিয়াই থাকিলেই হ'ব। দেৰি যাতে নাযায় সেইটো চাব, মানে দেৰি গ'লে মানে বেয়া হৈ যাব। কাৰণ তেল যদি আপুনি বহুত বেছিকৈ দিয়ে তেতিয়াতো ইমান প্ৰব্লেম নাই, কাৰণ আমিতো তেল কমকৈ দিছোঁ। তো তেল কমকৈ দি আপুনি যদি বনায় তেতিয়া আপুনি এনেকৈ লুটিয়াই থাকিব লাগিব। আৰু যেতিয়া অলপমান ৰঙচুৱা হ'ব তেতিয়া আপুনি ইয়াক খাব পৰা হৈ যাব আৰু তেতিয়া। এতিয়া খাই টেষ্টটো ক'বলৈ বাকী আছে যে একচুৱেলি খাবলৈ হৈছে কেনেকুৱা, তালৈকে আপুনি অকণমান ধৈৰ্য ধৰিলেই হৈ গ'ল। এতিয়া যেতিয়া এইটো অকণমান ৰঙা ৰঙা হৈ যাব, ৰঙচুৱা হৈ যোৱাৰ লগে লগে আপুনি কেৰাহীৰ পৰা তুলি দিয়ক। অলপ সময় তেলখিনি যাবলৈ দিব তুলি দিয়াৰ পিছতে। তাৰপিছতে আৰু আপুনি এইখিনি আৰামছে প্লেটত, কাঁহীত, ক'ৰবাত য'ত তই আৰু তাতে দি দিয়ক। তাৰপিছতে খাব পৰা হৈ গ'ল আৰু। এতিয়া খাবহে লাগে আৰু। আপোনালোকে খুব সোনকালে বনাওক, দেৰি নকৰিব, কাৰণ চবৰে ঘৰতে ৰৈ যোৱা ভাত থাকেই, নথকা নাথাকেই। তাৰপিছতে আহি গ'ল এইখিনি, চাওক দেখিবলৈ কি ধুনীয়া ধুনীয়া হৈছে। এইকেইটা নবনোৱা আৰু এইখিনিৰ পৰা বাকীখিনি বনাব লাগিব। এইখিনিৰ পৰা বনি থাকিব, খাই থাকিব, আমি খাই থাকিম। এইকেইটা চাওক দেখিবলৈ কি ধুনীয়া, মানে টেষ্টটোতো বঢ়িয়া। এতিয়া খাই ক'ব লাগে, কিন্তু বহুত গৰম হৈ আছে, সেইকাৰণে পটককৈ মুখত ভৰাই দিয়াটো মূৰ্খামি হ'ব। এটা ইয়াক খাই চাবলৈ দিছোঁ, ই প্ৰথমতে খাই চাই কওকচোন কেনেকুৱা বা হৈছে খাবলৈ, তাৰপিছতে গম পোৱা যাব। গৰম হেনো। আৰু প্ৰথমটো খোৱা হৈ গ'ল। আচলতে আইতা এগৰাকী আহিছে, ইয়ে আইতাগৰাকীৰ লগত কথা পাতি আছে, সেইটো কাৰণে বিশেষকৈ কোৱা নাই। আইতাগৰাকীকো আমি দেখাই দিম ৰ'ব আপোনাক। বিহু বুলি আহিছে আৰু ওচৰৰে, বেছি দূৰৰ নহয়। তো তেখেতকো এটা খাবলৈ দিয়া হ'ব। এতিয়া ময়ো এটা খাই টেষ্ট কৰি আপোনাক জনাই আছোঁ ৰ'ব আচলতে কেনেকুৱা খাবলৈ। চ' ফাইনেলি খাবলৈ ভালেই। কেনেকুৱা? ভাল। একেবাৰে পকৰীটোৰ নিচিনাও নহয়, পিঠা নিচিনাও নহয়, কিবা মিক্স টাইপ, কিন্তু খাবলৈ ভাল লাগিছে।
আপোনালোকে বনাই খাই চাব আৰু তলত কমেণ্ট কৰক যে আগত খাইছে নেকি বা কেনেকুৱা পালে ৰেচিপিটো ট্ৰাই কৰিব ট্ৰাই কৰি পেলাই মোৰ নেক্সট ভিডিঅ'ত হ'লেও কমেণ্ট কৰিব নাপাহৰিব যে একচুৱেলি কৰিলে নে নাই কৰা আৰু যদি মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে তাতো মই বিভিন্ন ধৰণৰ কিবা কিবি অলপ চলপ আপলোড কৰি থাকোঁ লগ পাম তেতিয়াহ'লে নতুন এটা ব্লগত গম পাইছোঁ আজিতো বহুতে চিম্পুল আৰু সৰু হৈছে হ'লেও অলপ চেষ্টা কৰিলোঁ আপোনালোকক কিবা এটা হ'লেও দেখাবৰ কাৰণে বাই বাই চি ইউ